ক্ৰিকেট অসম ইউটিউব চেনেললৈ স্বাগতম। তৃতীয়খন টেষ্ট মেচত ভাৰতীয় দলে ইংলেণ্ড দলক 106 ৰানৰ বিশাল ব্যৱধানত পৰাজয় কৰিলে। মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত 396 ৰান কৰিছিল আৰু ইংলেণ্ড দলে প্ৰথম ইনিংছত 253 ৰানহে কৰিব পাইছিল আৰু ভাৰতীয় দলক 143 ৰানৰ অগ্ৰগতি দিছিল। দ্বিতীয় ইনিংছত ভাৰতীয় দলে 255 ৰান কৰিছিল আৰু 143 ৰানৰ অগ্ৰগতি লৈ 399 ৰানৰ লক্ষ্য ইংলেণ্ড দলক বান্ধি দিছিল। ইংলেণ্ড দলে 399 ৰানৰ লক্ষ্য আগত লৈ 292 ৰানতে অল আউট হৈছিল আৰু 106 ৰানৰ বিশাল ব্যৱধানত পৰাজয় বৰণ কৰিছিল। ভাৰতীয় দলৰ এই জয়ৰ মূলতেই আছিল 5জনকৈ প্লেয়াৰৰ দুৰ্দান্ত প্ৰদৰ্শন। মেচখনত ৰবিচন্দ্ৰন অশ্বিনে আজি প্ৰথম আধা ঘণ্টাৰ ভিতৰতে ইংলেণ্ডৰ 2জনকৈ বেটছমেনক আউট কৰিছিল আৰু পৰাজয়ৰ দিশে ঠেলি দিছিল। অশ্বিনক আজি 500 উইকেটৰ মাইলষ্টন স্পৰ্শ কৰিবলৈ আৰু এটা উইকেটৰ প্ৰয়োজন আছিল। বহুকেইবাৰ চেষ্টা কৰিছিল যদিও আজি বিফল হয়। আগন্তুক মেচত তেখেতে এই মাইলষ্টন স্পৰ্শ কৰিব পাৰিব। আৰু এইখিনিতে জনাই দিওঁ যে ৰবিচন্দ্ৰন অশ্বিন 500 উইকেট ল'ব পাৰিলে ভাৰতৰ দ্বিতীয়গৰাকী বলাৰ হিচাপে পৰিগণিত হ'ব। ইয়াৰ পূৰ্বে অনিল কুম্বলাই ভাৰতীয় দলৰ হৈ 619 উইকেট লৈছে আৰু আজিৰ মেচখনত দুৰ্দান্ত প্ৰদৰ্শন কৰি মেন অফ দ্য মেচৰ পুৰস্কাৰ সন্মান পাইছিল জাসপ্ৰীত বুমৰাই প্ৰথম ইনিংছত যেনেকৈ বল আউটছুইং আৰু ইনছুইং দুয়োফালে বল মুভ কৰিছিল, ঠিক তেনেদৰে দ্বিতীয় ইনিংছতো ৰিভাৰ্ছ ছুইং কৰা দেখা গৈছিল আৰু তাৰ কাৰণে তেখেতৰ বল ইংলেণ্ডৰ বেটাৰসকলে সন্মুখীন কৰিব নোৱাৰিছিল আৰু অতি সহজতে তেখেতৰ বলত আউট হৈছিল। ইয়াৰোপৰি মেচখনত দুৰ্দান্ত ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল শুভমান গিলক। তৃতীয় দিনত তেখেতে ভাৰতীয় দলৰ দ্বিতীয় ইনিংছত এফালৰ পৰা থিয় হৈ দৃঢ়তাৰে বেটিং কৰি গৈছিল আৰু নিজৰ যি দীৰ্ঘদিন ধৰি বিফলতা, সেই বিফলতাৰ দূৰ কৰি 70 ৰান অৰ্জন কৰিছিল। এয়া তেখেতৰ টেষ্ট ক্ৰিকেটৰ তৃতীয় 70 ৰান আছিল আৰু কেৰিয়াৰ ডিফেণ্ডিং 70 ৰান বুলি ক'ব পাৰি, কাৰণ তেখেতক ইতিমধ্যে টিমৰ পৰা বাহিৰ কৰি দিয়াৰ আলোচনাও হৈছিল। হয়তোবা এইখন মেচত যদি স্ক'ৰ কৰিব নোৱাৰিলেহেঁতেন আগন্তুক মেচত তেখেত হয়তো চান্স নাপালেও হয় আৰু ঠিক তেনে মুহূৰ্ততে তেখেতে শতক অৰ্জন কৰি নিজৰ স্থানটো আৰু শক্তিশালী কৰি ল'লে আৰু তেখেতে প্ৰমাণ কৰি দেখুৱালে যে টিম মেনেজমেণ্টে তেখেতক কিয় বাৰে বাৰে চান্স দি আহিছে। আৰু তাৰোপৰি মেচখনৰ মূল নায়ক আছিল যশস্বী জয়সৱাল। প্ৰথম দিনতে ইংলেণ্ড দলক জয়ৰ পৰা বাহিৰ কৰি দিছিল। তেখেতে কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰিছিল। 209 ৰানৰ বিশাল পাহাৰ ইনিংছ খেলিছিল। জয়সৱালৰ এই বিশাল ইনিংছৰ ফলতেই ভাৰতীয় দলে প্ৰথম ইনিংছত 396 ৰান কৰিছিল আৰু 143 ৰানৰ লিড ল'বলৈ পাইছিল। প্ৰথম ইনিংছত ভাৰতীয় দলৰ বাকী 10জন বেটছমেনে 185 ৰান কৰিছিল আৰু আনফালে জয়সৱাল অকলে 209 ৰান কৰিছিল, যাৰ কাৰণে ইংলেণ্ড দলে প্ৰথম দিনৰে পৰাই বহুদূৰ পিছুৱাই গৈছিল আৰু শেষলৈ পৰাজয় বৰণ কৰিব লগা হ'ল। কুলদীপ যাদৱে বলিং কৰিব আহি টিমক ঠিক সময়মতে ব্ৰেক থ্ৰু দিবলৈ পাইছিল আৰু দ্বিতীয় ইনিংছতো যদিও এটা উইকেট লৈছিল, ইংলেণ্ড দলৰ অপেনাৰ বেটছমেন জেক ক্ৰাউলিয়ে যেতিয়া কাউণ্টাৰ এটেক কৰি আছিল, ঠিক তেনে সময়তে জেক ক্ৰাউলিক আউট কৰি ইংলেণ্ড দলৰ মেৰুদণ্ড ভাঙি দিছিল আৰু ভাৰতীয় দলৰ জয়ত মূল্যৱান আৰু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। এয়াই আছিল ভাৰতীয় দলৰ দ্বিতীয় টেষ্ট মেচৰ প্ৰদৰ্শন আৰু তৃতীয়খন মেচতো যাতে ভাৰতীয় দলে জয় কৰি চিৰিজখনত 2-1 আগুৱাই যাব পাৰে, তাৰে আশা ৰাখি ইয়াতে সামৰিলোঁ। ধন্যবাদ।